গৰু ধুৱাব লাগিব, তাৰপাছত চাব আপোনালোকে দেখুৱাম আজি কেনেকুৱা কি কৰা হয় আজি দিনটো চাব। তহঁতৰ বিহু হয় নাই আজি? তহঁতৰ বিহু হয় নাই? সকলো অসমবাসী ৰাইজক ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ। বনাইছে নাই? এই পিঠা বনাইছে নাই? পিঠা লাগে পিঠা। দীঘলতি আৰু মাখিলতি চাই লওক। এইটো মাটিত লাগে এডাল হ'ব, এইটো মাখিলতি হয়। হাতত লৈ থকা এডাল দীঘলতি আছে, গৰুক খেদিব লাগিব দীঘলতি লৈ পেলাই। আৰু আজিকালি কোনো গৰু নদীত নোধোৱাই, আজিকালি চবেই ঘৰতে ধুৱাই, সেইকাৰণে আমাৰো ঘৰতে ধুৱাইছে গৰুকেইটা। চাই লওক আপোনালোকে। বনাই থৈ দিয়া আছে, চাই লওক। চাত চিলাই থৈ দিয়া আছে, মৌ এডাল চিলালে মায়ে হেৰি। ছাগলীজনীকো অকণমান ধুৱাই দিলোঁ, আপোনালোকে চাই লওক। দৌৰি থাকি ফুৰিছে ছাগলীজনী, পানী ঢালি দিলত ৰখি থকা নাই। লৈ গৈ আছোঁ, সেই পথাৰলৈ পাপাৰ সৈতে গৈ আছোঁ। তাত দলিয়াইছোঁ যে সেইকাৰণে এটা কেমেৰা ধৰি লৈছোঁ। কেমেৰাটো হিলি আছে, আপোনালোকে কিন্তু ভালকৈ দেখা নাই। বছৰে বাঢ়ি যা গাইছ নপৰেগৈ গাত। কেমেৰা দেখিছে নাই জানো। চাট মাৰিছিলোঁ গাত, যি পৰিছে আৰু। চাট সলাব লাগে, সলাই পেলাই আহিছোঁ। গাড়ীত গৰুক মাৰি পেলাই আহি আছোঁ, ঘৰলৈ আহি আছোঁ। পাপাই গৰু এৰাল দিব। পথাৰত আছোঁ, এয়া চাই লওক। পথাৰত হৈ যায় পোৱালিটোৱে লৈছে, এইটো চাই লওক। দাদা নতুন গৰু পঘাত মাহ হালধি ঘঁহি আছে, নোৱাৰা বুলি কয়। চাই লওক আপোনালোকে। নতুন গৰু পঘা লগাব লাগে নহয়, দিব লাগে নহয় গৰুক। টকা ল'ব লাগে বোলে, মোৰ চবেই ল'ব লাগে, সেইকাৰণে ময়ো ল'লোঁ অকণমান। পিঠা খুৱাব লাগে গৰুক, ঘৰলৈ অহাৰ পাছত, ঘূৰি অহাৰ পাছত, পথাৰৰ পৰা অহাৰ পাছত বনাই থৈ আছে, সেইকাৰণে গৰুক খুৱাব লাগে। জাক দি থকা আছে, জাক দিব লাগে বোলে, নিয়ম আছে। গৰু অহাৰ পাছত জাক জ্বলোৱাই দিয়া হ'ল। ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা থাকিব। নৰ্মেল ভিডিঅ' এটা বনালোঁ আজি, তাৰমানে গৰু বিহু দিনাখনি নিয়ম চিয়মবোৰ কেনেকুৱা হয় ন, তাকে দেখুৱালোঁ। নিয়মবোৰ দেখুৱালোঁ আপোনালোক ভালদৰে। কাইলৈ বিহু, কাইলৈ হুঁচৰি গাই আছোঁ। হুঁচৰি মানে বিহু মাৰিবলৈ গৈ আছোঁ। কাইলৈ আপোনালোকক দেখুৱাম বেলেগ নেক্সট ভিডিঅ'ত, আপোনালোকে চাই থাকিব ভালদৰে। এডিট কৰিব নালাগে, আপলোড কৰিব লাগিব এতিয়া।